Hey guys, welcome to back YouTube channel. বৰ্তমান বিছনাতে শুই আছিলোঁ। ঘৰলৈ ফোন কৰিলা ঘৰত যাব লাগে বোলে। মাটি কাটিব ট্ৰেক্টৰ আহিছে, জেচিবি আহিছে, তাৰ কাৰণে উঠি মুখ হাত ধুই তাড়াতাড়ি ঘৰলৈকে যাওঁ। তেনে ব'লক আজি ভিডিঅ'টো বিছনাৰ পৰা আৰম্ভ কৰোঁ, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনে ব'লকচোন আজি। বৰ্তমান মুখ ধুই আছোঁ, মুখ ধুই যাম ঘৰ, আৰু ঘৰত ক'ত কি কৰোঁ সকলো দেখুৱাম। মানে ঘপককৈ কিহৰ কাৰণে ফোন কৰি মাতিলে, ঘৰত কি হ'ল, সকলো বস্তু দেখুৱাম আপোনালোকে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। মানে ইমান ঠাণ্ডাটো আপোনালোকৰ মাজত ভিডিঅ'টো বনাইছোঁ। মানে ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল আপোনালোকৰ মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, আৰু মোক যাতে আগুৱাই নিয়ক তাৰ কাৰণে মোৰ বহুত কামনা। আৰু বহুত মৰম আশীৰ্বাদ পোৱাৰ কাৰণে এই ভিডিঅ'টো আজি বনাবলৈ মই বহুত সুখী হৈছোঁ যে। আৰু 1K অৱস্থা মোৰ চেনেলত কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব, লাইক এটা কমেণ্ট এটা কৰি দিব। ইয়াতে ব'লক আজি বহুত বতৰটো ডাৱৰীয়া, মানে ঠাণ্ডা লাগি আছে। যিমানে গৰমৰ ছিজনটো আহিছে সিমানে মানে ঠাণ্ডাটো পেলাই আহিছে। কিয় সেইটো নাজানো। যিহেতু আপোনাৰ ফাগুন চৈতৰ মাহত মানে বতাহটো আহে, বতাহ আৰু বৰষুণটো আহিবই লাগিব, এইটো মেইন। তেনে ব'লক আজি ক'ত কি কৰোঁ দেখুৱাম, মুখ হাত ধুই যাম। তেনে ব'লক। চ' গাইজ মুখ ধুই আছোঁ, বৰ্তমান হৈ যাব আৰু যাম ঘৰত। ভিডিঅ'টো চাব আৰু বহুত কষ্টত বনাইছোঁ, ঠাণ্ডা বহুত ঠাণ্ডা। ফাইনেলি যাবলৈ ওলালোঁ। বৰ্তমান মই দাদা ৰখি আছোঁ, ঘৰত যাম এতিয়া। ঘৰতে আপোনালোক দেখুৱাম। বৰ্তমান দাদা আহি আছে, এয়া দাদা দমাৰিটো আহি আছে খোজকাঢ়ি। বৰ্তমান গাড়ী চাড়ী ৰেডি, এতিয়া যাম আৰু আপোনালোকে ভিডিঅ'টো কথা এইটো দাদা আহি আছে। আজিৰ পৰা মেট্ৰিক পৰীক্ষাও আৰম্ভ হৈ গ'ল। যিসকলে মেট্ৰিক পৰীক্ষা দিছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, যাতে ভালকৈ দিয়ে, ভালদৰে পাছ কৰক। সেয়াই আৰু আমি ঘৰলৈ খৰাহি পাই গ'লোঁ। এয়া বৰ্তমান আমাৰ এয়া আমাৰ ফেমিলি। এয়া বৰ্তমান এইটো টিকলু, এইটো ধুনু মানুহ, এয়া বৰ্তমান মই তাৰ কাম কৰিম এতিয়া। মাটি কাটি আছে আমাৰ। এয়া বৰ্তমান মানে মাটি ভৰাই আছে, এতিয়া আনিলে এইটো আমাৰ তেনে ব'লক মই কাপোৰ চাপোৰ সলাই লওঁ, দেখুৱাই আছোঁ আপোনালোকক। খৰাহি পাই গ'লোঁ বৰ্তমান। ইয়াত টিকেটটো মানে বহুত ডাঙৰ হৈছে, তাৰ কাৰণে সৰু কৰি দিছে। মানে ট্ৰেক্টৰ আহিব, টিকেট দিম, মাটি লৈ যাব। এয়া ব'লক। চ' গাইজ বৰ্তমান মই কাম কৰি আছোঁ, আৰু আমাৰ কাম কৰি আছোঁ দাদাই। পূৰা গাড়ী মাটি আহি আছে আৰু মিলাই আছোঁ। বহুত কাম আজি আপোনাৰ দেখুৱাই দেখিম, চাই থাকিব লাগিব। ঘৰৰ কাম কৰি আছোঁ বৰ্তমান। মাটি ট্ৰেক্টৰ দি আনি আছে, জেচিবি দি কাটি ট্ৰেক্টৰ দি আনি আছে। বৰ্তমান সেইটো কমপ্লিট হ'ব আৰু বহুত বাকী আছে, আৰু সেইটো চাইড কমপ্লিট হৈছে আৰু লাগিব 2-3 আৰু ইফালে বাকী আছে। আপোনালোকে চাই থাকিব, ৰাস্তাটো কাটিম আজি, কাম। ফাইনেলি হৈ গ'ল আমাৰ ভিটি। বৰ্তমান আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা এতিয়া বাজিল 5:30। এতিয়া হৈ গ'ল। এতিয়া গা পা ধুই বঢ়িয়াকৈ কিবা কিবি খাই লওঁ, বহুত কষ্ট হৈছে। তেনে ব'লক আজি ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক।